নমস্কাৰ। আমি এতিয়া ওলাইছোঁ শিৱৰাত্ৰিৰ কাৰণে, মানে কালি পূজা হৈ গ'ল আৰু ৰাতি যজ্ঞ হ'ল আৰু আজি এতিয়া খিচিৰি প্ৰসাদ খাবলৈ কাৰণে ওলাইছোঁ আৰু ৰেডি হৈছোঁ। ব'লক দেখাই আছোঁ। এয়া এতিয়া আমি সকলোৱে বাছত উঠিলোঁ আৰু এয়া ডাঙৰ বাছ এখন AC বাছ আৰু এয়া লগৰীবিলাকৰ লগত আমি বহি বহি এয়া পুৰুষ মহিলা বাচ্চা সকলোবিলাকে ৰেডি হৈছোঁ যাবলৈ। আৰু এয়া আকৌ যেনিবা আমাৰ ভনীটিয়ে ফোন কৰি আছে লগৰগৰাকী অহা নাই কাৰণে। এয়া আমাৰ বগীতি বাইদেউ আহিছে। এয়া তাৰমানে তেওঁ মুখখন ওকন্দাই আহিছে, খং উঠিছে। আমি আগতীয়াকৈ উঠি মানে তেওঁলৈ চিট নাৰাখিলোঁ আৰু কেইগৰাকীমানেও খং উঠি আছে আমালৈ, এতিয়া গালি দিবহি আৰু মানে। এয়াই আমাৰ জীৱন আৰু হাঁহি ধেমালি আৰু অলপ অভিমানেৰে ভৰপূৰ। हमारा पता नहीं चलता ना क्या बीन आंटी के पास बैठ जा। गर्मी लग रही है, पसीने आ रहे हैं इसको तो फेस भी झाड़ बूझ के मत एजन डाचा रिलेटेड से एसी मोबाइल আমাৰ কলনীৰ পইণ্টৰ পৰা বাছখন গৈ আৰু এতিয়া আমি এয়া 1 নম্বৰ ব্ৰিজখন পালোহি। মই মানে ৰাস্তাটো ইমানকৈ দেখুওৱা নাই আৰু স্কিপ কৰি দিছোঁ। পাহাৰৰ অকোৱা পকোৱা ৰাস্তা দেখিও ভাল লাগে, থাকিও ভাল লাগে, কিন্তু মই বহুত দীঘলীয়া ভিডিঅ' নকৰি পানি এয়া আমি য'ত নামিছোঁহি, মানে এইটোত চাৰিআলিৰ নিচিনা এইডোখৰ মন্দিৰৰ ওচৰত পালোহি। আৰু এতিয়া এয়া গাড়ীখন ঘূৰাইছে। আমি যিফালে আহিছিলোঁ সেইফালেই গাড়ীখন মুখ কৰি ৰাখিব। আৰু এতিয়া এয়া মন্দিৰলৈ আমি খোজকাঢ়ি যাব লাগিব। এতিয়া এয়া গাড়ীখন ৰখোৱা হ'ল, এতিয়া নামা হৈছে আৰু এজন এজনকৈ। আৰু মন্দিৰলৈ এতিয়া আটাইয়ে আমি খোজকাঢ়ি যাম। অলপ CISFৰ ষ্টাফ আৰু নেপকোৰ ষ্টাফৰ লগত একেলগে আমি মিলি আহিছোঁ। এয়া চাওকচোন, এটি পৰিয়ালৰ নিচিনাকৈ কেনেকৈ আমি সকলোৱে মিলি থাকোঁ আৰু আহিছোঁ। কিবা উৎসৱ পাৰ্বণত আমি সকলোৱে একেলগে মিলি থাকোঁ। পাহাৰত থাকোঁ, কিন্তু আমি তেজৰ সম্পৰ্ক নহ'লেও একেলগে আছোঁ। ওলাইছোনে নাই সেইখনে দেখি এয়া মন্দিৰ আহি পালোহি। ধুনীয়াকৈ সজাই ৰাখিছে কলপুলি দি। মন্দিৰৰ ভিতৰৰ ফালে মই সোমোৱা নাই, বাহিৰৰ পৰাই মই এনেই ভিডিঅ' অকণমান কৰিছোঁ আৰু বিশেষকৈ মই খিচিৰি খোৱা আৰু প্ৰসাদ খোৱাহে দেখুৱাব লৈছোঁ। বাইদেউ আহিলে? আজি য়োগা নহয় যে আজি নহয়, বাইদেউ কাঁইট লাগি থাকিব, ভালকৈ খাওক। এই ৰসগোল্লা কাঁইটটো লাগি থাকে।
এয়া আমাৰ পুণ্যলতা বাইদেউ, এয়া নীলা কাপোৰৰ হাতত। শাৰী ওলাব চাব, ভালকৈ বাছি খাব। इसमें डाल दिया। हाँ हाँ চেলেক কেনে হাঁহি এটা মাৰি দিয়া। এয়া তামোল পাগলি আছে, বাইদেউ। খিচিৰি আহি গ'ল। এয়া চব্জি, আলু ভজা আৰু এয়া ক্ষীৰ। এয়া ক্ষীৰতে মানে বগা বগা এই ৰসগোল্লা এটি ডুবাই ডুবাই দিছে বাৰু দেই। এতিয়া এয়া খিচিৰি খাবলৈ আৰম্ভ কৰি দিলোঁ। খাবলৈ বহুত মজা হৈছে। আৰু খিচিৰি খাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট বছৰ পাম।